যেহেতু নির্বাচন আহিছে এতিয়া গরম বতাহ বলি আছে আমার নগাঁও লোকসভা সমষ্টিৰ পাৰ্টি বিজেপিৰ তৰফৰ পৰা সুৰেশ বৰা উঠিছে যিয়ে নহওক বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজক কওঁ যে আপোনালোকে চিন্তা ভাৱনা কৰি ভোটখন দিব কাৰণ সুৰেশ বৰা এটা দালাল হয় আৰু তেওঁৰ লগত কিছুমান বেৰনীয়া গুণ্ডা আছে এটা সময়ত আজি প্ৰায় 10 বছৰমান আগত সেই সুৰেশ বৰা বেৰনীয়া গুণ্ডাৰ সন্মুখীন হৈছিল মই তেওঁৰ কাম কৰি লাষ্ট মুহূৰ্তত পইচা বিচাৰি যাওঁতে মোক মৃত্যুৰ ভাবুকি দিছিল আৰু তেতিয়া মই সেই মৃত্যুৰ ভয়ত তাৰমানে সেই পইচাখিনি তেতিয়া এৰি দিব লগা হৈছিল মই এজন সাধাৰণ মানুহ দুখীয়া মানুহ আৰু সেইটো সময়ত মোৰ 93,000 টকা মোৰ মাৰি দিছিল গতিকে নগাঁওবাসী ৰাইজে চিন্তা ভাৱনা কৰি আপোনালোকৰ ভোটটো দিব সেইটো মই আশা কৰিলোঁ ধন্যবাদ।